হোপ ইউ গাইজ মোৰ বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰি মোৰ কথাখিনি মোক ফ'কাছ কৰক গাইজ, মোক ফ'কাছ কৰক। তো গাইজ আজিৰ ভিডিঅ'টো হৈছে মই বহুদিন আগতে শ্বুট কৰি থৈ দিয়া, সেইটো আপোনালোকৰ মাজত মই দিম এতিয়া। আপোনালোকে যেন লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰে আৰু ধৈৰ্য সহকাৰে শুনে। তো এইখিনিয়ে গাইজ মোৰ ক'ব লগা আছিল। তো ব'লক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আমি এতিয়া কাৰ্টন ল'লোঁ, আৰ্ট পেপাৰ ল'লোঁ, প্ৰিণ্ট কৰিলোঁ। এতিয়া আমি যাম, ব'ল স্কুটি কওঁ। যিহেতু আমি BEd ষ্টুডেণ্ট, তো সেইকাৰণে আমি TLM বনাব লাগে। TLM বনোৱাৰ কাৰণে আমি কাৰ্টুন কিনি লৈছোঁ। কাৰ্টুনৰো যি দাম গাইজ, কিহে ক'ম আৰু। বাৰ্গেনিং কৰি 500 টকাত আনিছোঁ আৰু এইখিনি 2 লাখ খুজিছিলে গাইজ। এয়া ৰাস্তাটো আপোনালোকে চিনি পাইছেনে? বৰপেটাবাসীয়ে চিনি পাব, বৰ ফেমাছ এইখিনি গাইজ। মানে জেগাখিনি কিবা এটা ৰ'ব গাইজ, পিলপিলি পাই গ'লোঁ এতিয়া। পিলপিলি বিটি কলেজ 10 টকা ন? অঁ 10 টকা দিয়ক, আমি 2জন। অঁ আহক, এতিয়া আমি চিফ্ট কৰিম গাইজ। দিয়া অঁ এই আমি এই নবহে নহয় চিটত, আপুনি বেলেগক বহাব চিটত। আৰে আমি ল'ম কলাত দাদা, এইখিনিৰো পইচা দিম নেকি? নাযাওঁ কিন্তু কীৰ্তি স্কুটিত ল, স্কুটিতে যাওঁ। নহয় মই 20 টকা পইচা দিবা নোৱাৰোঁ, বহুত খৰচ আছে, নাজনা নেকি? কিমান খৰচ আছে আৰু ইতিমধ্যে বহুত পইচা খৰচ হ'লে। 10 টকা 20 টকা এইখিনিৰ পইচা আৰু নেদোঁ। নামক বেলেগ আমি সেইখিনিত পিলপিলি ল'ম। তো গাইজ কথাটো হ'ল যে এনেকুৱা, আমি সদায় 10 টকা দি অহা যোৱা কৰোঁ। তো এই দাঁত বাকলাৰ আৰু 10 টকা দিব পাৰি নেকি? কেংকে পাৰি? মই 10 টকাৰ 1 টকাও বেছি নিদিওঁ। সেইকাৰণে এয়া নামছোঁ। নামি এতিয়া বেলেগ পিলপিলিৰ মানে দিশলৈ আমি ৰাওনা হৈছোঁ। এয়া হাতত লৈ গাইজ, লাজ লজ্জা চব শেষ হৈ গৈছে। কিন্তু গাইজ একো নাই, আমি লাজ নকৰোঁ গাইজ, আমি লাজ নকৰোঁ। কাৰণ কৰ্মত লাজ কিহৰ ন? মানে আমি কনভিন্সটো কৰি দিলোঁ। তো 10 টকাত উঠিলোঁ, এতিয়া ৰুমলৈকে যাই আছোঁ। আৰু গাইজ এইটো আধাতে নামব, তো মই মানে কেনেকৈ যাম? আধাখিনি কিবাকৈ লৈ যাব লাগিব আৰু। তো এয়া পূৰা গৈ আছোঁ আৰু। আজি ৰাতি মানে এইবিলাক বনাম না, তো চাই থাকিব কেনে ফিলিং। বহুত একদম সহ্য কৰবা। আৰু মই আজি পৰিলোঁ গাইজ চিৰিত। পৰীক্ষাত একদম ওপৰৰ পৰা বস্তাটো হৈ তলকলৈকে বাকী দিছে আকৌ ষ্টুডেণ্টৰ আগত। আৰু গাইজ ভৰিখনটো খৰা হৈছে, তথাপিও তাজক লগি বুলি গৈছে আৰু নিজে একোতো কৰাও নাই, একো নাই। আৰু গাইজ এই কল্লা হয় আধাতে তাই কিবা হ'ল, তাই এতিয়া কালি মনে আহিব তাজৰ দোকানত আহি কিবা এটা ফুলতি লগাব, আজি নকল্লাক। তো এয়া আমি পালোঁ, কি পালোঁ বিবি ৰোড জৈনাছ চক পালোঁ গাইজ। আজি মোৰ আউটফিটটো কেনেকুৱা লাগিছে? আউটফিট চেক কৰোঁতে মোৰ আৰু বেগে মন গাইজ চাই থাকোঁ। গান্ধীজি গাইজ এইটো। এয়া লং পেণ্ট পিন্ধি আছে গাইজ। গাইজ আপোনালোকেতো চিনি পায়ে কীৰ্তি ছাৰক। তো কীৰ্তি ছাৰে মোক এটা কথা কৈছে যে এদিন হ'লেও তই ভাইৰেল হবিয়ে, ফেমাছ হবিয়ে। তো মানে কথাটো শুনি মানে মোৰ বহুত ভাল লাগছে। একদম মানে হিয়া যোৰহাট পৰি গৈছে। কিবা এটা ভাল লাগে দেচোন, কাৰণ মানে বেলেগততো বাদ দিছোঁ, মানে লগৰকেইটাই যেতিয়া ক'ব না কিবা এটা, বহুত ভাল লাগে না, বহুত ভাল লাগে। আৰু গাইজ ইহঁতেতো মোক মানে ছাপৰ্ট কৰিছে যে বানো ব্লগ বানো, ইহঁতৰ কাৰণে বানো, সেই 4টাই চাই সেই 4টাৰ কাৰণে মই ব্লগটো বানাওঁ। ইহঁতে কিন্তু লেচন প্লেন দেখি থাকে, সেইখিনি টাইমত মই এডিট কৰোঁ, কিবা কৰোঁ, তো সেইবিলাক কৰোঁ। কিন্তু মই লগৰ কাৰণে কিমানকৈ কৰিব পাৰোঁ চাওক। আপোনাৰ ঘৰ ক'ত? গান্ধীনগৰ। এয়া খুৰা, আজি খুৰাৰ পিলপিলিত আমি ফাৰ্ষ্ট টাইম উঠিছোঁ। কি পইচা কম দিলা হে কোনি? 20 টাকায়ে আপনি আর
গাঁও ৰাস্তাত কুলতে সদায় নলগাব 20 টকাতে বন্দবস্ত আনছো এনেও বহুত খং উঠি আছে আজি ভাত বনাব আছে পইচা নাই বুলি কৈছে আৰু বহুত মানে কি কম নকদে কাৰ মুখৰ ভাষা নহয় গৈছে আৰু বকতে আগত চাওঁ পাছত চাই থাকা বুঢ়া এয়া যাই আছোঁ গাইছ কিবা কথা আছে শুনি গাইছ এনেকুৱা অৱস্থাত যদি মোক কেতিয়াবা দেখা পায় আৰু মানে মাত চাত দিব মোৰ বেছি দিন নাই বাটত বহি থাকা মোৰ পইচা পাতি নহয় গৈছে আৰু এই বিয়েডৰ নামত খৰচ কৰোঁতে সুতত পইচা মূলতে দেখো ধাৰে আই মই ধাৰ নলওঁ খুৰা মই 1 টকা ধাৰ থাকিলে মোৰ টোপনি নাহে ৰাতি ধাৰ বোলা বস্তুটো মানে মই ৰাস্তাত বহিব ইচ্ছা নকৰোঁ সেনেকুৱা ডাইলগ আছে না খুৰা সেইটো কৈছোঁ খুৰাই দেখছা মোক ৰাস্তাত বহি বান্ধে গাইছ এনেকুৱা যদি মানে ছাপৰ্টিভ মানুহ থাকে এনেকুৱা ছাপৰ্টিভ মানুহ থাকিলে লাইফত আৰু একো নালাগে গাইছ পুৰা কনফিডেঞ্চ আহি যাব না কি ইমান কনফিডেঞ্চ গেইন হ'ব খুৰাক মই আজি লগ পাইছোঁ খুৰাই কৈছোঁ যে তুমি ৰাস্তাত বহিব নালাগে ধাৰে দিম পইচাটো ভাব আৰু খুৰা মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইউটিউবতো পইচা পাম নহয় তেতিয়া খানা খুৱাম আপোনাক এইবিলাক কাৰ্টুন আনি মই কাৰ্টুনৰ লগতে বিয়া হ'ম বুলি ভাবিছোঁ আৰু তো আনিলোঁ এইবিলাক এতিয়া মই তালা খুলিম তো গাইছ আজিৰ ভিডিঅ'টো ইমানেই বহুত দীঘলীয়া হৈছে ভিডিঅ'টো মই গম পাইছোঁ তথাপিও আপোনালোকে যাতে ধৈৰ্য সহকাৰে মোৰ ভিডিঅ'টো চাই গাইছ নাক কাণ চিপি যেন হ'লেও ভিডিঅ'টো চাই গাইছ আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যেন কৰি দিয়ে গাইছ নমস্কাৰ গাইছ বাই বাই গাইছ